যেহেতু মই এতিয়া বৰ্তমান এই লগৰ ঘৰত আছো ইয়াৰ পৰা ওলাই যাম ভাওনা চাবলৈ ইয়াত ভাওনা চাবলৈ ৰেডি হৈ আছে কেইটা চাওক হাত ভৰি ধুই আছে বোলে আন্ধাৰ ভালকে দেখি পোৱা নাই বোলে ছাগলীও আছে লগত পোৱালিও আছে লগতে পোৱালিও যাব বুলি কৈ আছে কিন্তু পোৱালিক লৈ নাযাওঁ সি পাছত যাওঁ কৰি থাকিব কাৰণে লৈ নাযাওঁ মানে এটা পুৰি খাই ল'ম যিহেতু পুৰি খাই পিনি যাম মানে আগতে খোৱাটো মেইন সেই খালেই দেখিছ বোলে এতিয়া খানা পিনা হৈ গৈছে ৰুটি চুটিও খালো খাই পিনি এতিয়া আমি যাব লাগিব আমাৰ ভাইয়ে গাড়ী ওলাবলৈ লৈ আছে ইয়াতে টমটম এটা আছে টমটমটো চাইড কৰি ল'ব লাগিব চাওক না কি ঠেক জেগা यहाँ मेरा गाड़ी का अभी सुला खोल दूंगा मैं ये मेरा BMW है बहुत दिन हो गया ছজন যাবনে ইয়াতে যাব ইয়াতে আমি ভাওনা চাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে চাব আপোনালোকক ভাওনা দেখাম একলব্য ভাওনা দেখাম আছে ভাই আগফালে দি দে অলপ আগফালে দি দে আমি ধুনীয়াকে পেক কৰি দিলে ভাই একদম যাবি নাই তই পল নাযায় বোলে সেই টোপনি লাগি গ'ল ইয়াক লৈ নাযাওঁ আৰু যিহেতু ইয়াতে থাকক নমস্কাৰ সকলোকে মোৰ জিকে ইউটিউব চেনেললৈ স্বাগতম জনাইছো এতিয়া চাওক আমি গাড়ীত বহিলো ইয়াতে আজি যাম আপোনালোকে গম পালে ইতিমধ্যে ক'ত গৈ আছো ৰাতি গৈ আছো বহিলে আমাৰ পাৰ্টনাৰ কেইটা এইবিলাক চকী লৈ গৈছে পুৰা সিহঁতে বহি চাব আৰু আমাৰ বাইদেউ এজনো আছে এই পিছফালে আছে হাঁহি আছে মোৰ কথা শুনি যেহেতু আমি গাড়ীখন মানে লৈ যাব বিচাৰিছিলো মানে ওলাইছিলো মানে সেইটো মানে কি হৈ থাকিলে এখন গাড়ী ষ্টাৰ্ট নোহোৱা হৈ থাকিলে বেটাৰী ডাউন হৈ থাকিলে সেইটো কাৰণে মানে আমি এতিয়া গাড়ী লৈ নাযাওঁ আৰু এতিয়া বাকী সদস্যকেইটা এইবিলাক সদস্যকেইটা এইবিলাক সোমাই গৈছে ঘৰত চাওক এইবিলাক নাযায় আৰু মানে এইবিলাক নাযায় আৰু আমি এতিয়া বাইক দি যাম আমি দুজন মানে বাইক দি যাম আৰু আপোনালোকক ভাওনা দেখাবলৈ এইবিলাক এই বাইকখনেদি যাব লাগিব কাৰণ মানে যিহেতু এই গাড়ীখন মানে কি হৈ গ'ল ষ্টাৰ্ট নোহোৱা হৈ গ'ল সেইটো কাৰণে মানে ষ্টাৰ্ট মানে বেটাৰী ডাউন হৈছে একো বেলেগ সমস্যা নাই বাৰু আমি এতিয়া গাড়ীৰ লগতে এই বাইক লগতে যাম তাতে থাক আৰু আহি পাই গ'লোঁ এয়া ফাইনেলি গেটত আমি এতিয়া সোমাই যাম ভিতৰলৈ এয়া সুবৰ্ণশিৰি মহাবিদ্যালয়তে ভাওনাখন আয়োজন কৰা হৈছে ভাওনা সমাৰোহণ ইয়াতে আমি গেটৰ ফালে সোমাই যাম এতিয়া মানুহ বহুত হৈছে চাওক না কিমান মানুহ হৈছে গাড়ীয়ে ধৰা নাই ক'বলৈ গ'লে ইমান ডাঙৰ ফিল্ডত বাইকখন যিহেতু ইয়াতে পাৰ্কিং কৰিব লাগিব ইয়াতে ভাই পাৰ্কিং চাওক বহুত মানুহ হৈছে কৈছোঁ আপোনালোকে ৰাতি সেইটো কাৰণে ভালকৈ কেমেৰাত দেখা নাই কিন্তু বহুত মানুহ হৈ আছে এতিয়া ফুল হৈ আছে ইয়াতে ফিল্ডতে বহুত ফুল হৈ আছে গাড়ী ফুল হৈ আছে মানুহ ফুল হৈ আছে কিবা হেতু আৰু ধিলাম তুই ফুৰিবি হয়নে একেবাৰে 3 বছৰ তিতাকে খাই উহানিব নোৱাৰা হৈছে জীৱনটোকে যিহেতু এতিয়া ভাওনা শেষ হৈ গ'ল ভাওনা চাই খুবেই ভাল লাগিল আপোনালোকৰ ভাওনা চাব কোনে চোৱা নাই ভাওনা চাব লাগে যিহেতু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব ভাওনা চাই খুবেই ভাল লাগিল আশা কৰোঁ আপোনালোকেও কোনে ভাওনা চোৱা নাই ভাওনা চাব চাওক ইমান মানুহ ভাওনা চাব আহিছিলে বহুত মানুহ আহিছিলে সেইটো
আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে কমেণ্ট কৰি জনাব, যদি বেয়া লাগিছেও কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় অসম, ধন্যবাদ। আপোনালোকে যেন ভালেই থাকে, মোৰ ভিডিঅ' চাই থাকে।